ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? কিৰণ বেদী। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? কল্পনা চাওলা। ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? চৰ্দাৰ বল্লভভাই পেটেল। দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত হৈছিল? (1939 চনত) যদি চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা। দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল? (1945 চনত) কোন চনত মহাত্মা গান্ধী অসমত আহিছিল? (1921 চনত) মহাত্মা গান্ধীৰ কেতিয়া মৃত্যু হৈছিল? (1948 চনত) মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? (1869 চনত) অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম কি? কেনবেৰা। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? স্বৰ্গদেউ চুকাফা। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বাবৰ। নেপালৰ ৰাজধানীৰ নাম কি? কাঠমাণ্ডু। ভূটানৰ ৰাজধানীৰ নাম কি? থিম্পু। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? জৰ্জ ৱাশ্বিংটন DC। ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল? (1945 চনত) IPL খেলখন কোনখন খেলৰ লগত জড়িত? ক্ৰিকেট। অসমত মুঠ মাটিকালি কিমান? (৭৯,৪৩৮ বৰ্গ কিলোমিটাৰ)।